যদি আপোনাৰ আৰ্থৰাইটিছ হেয়া অস্টিঅ'আৰ্থৰাইটিছ বা ৰিউমেটইড আৰ্থৰাইটিছ আছে তেন্তে ভিডিঅ'টো আপোনাৰ কাৰণে নমস্কাৰ মই ডায়েটিচিয়ান ঋতুমণি ফ্ৰম লোকেল ফুড উইজডম ডায়েট যদি এতিয়ালৈকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই টেক এ মোমেন্ট টু সাবস্ক্ৰাইব দ্য চেনেল আৰ্থৰাইটিছটো এটা কমপ্লিকেটেড প্ৰব্লেম যাৰ হয় তেওঁলোকে গম পায় কিমানখিনি কষ্ট কৰিব লগা হয় মেডিকেশনস বহুত আছে আৰু মেডিকেশনসৰ পাৱাৰৰ কাৰণে শৰীৰটো দুৰ্বল হৈ যায় ফুড ইমান ভাল নহয় ডায়েট ইমান ভাল নহয় যদিও বা কিবা ডায়েট ফলো কৰে মেবি ওয়েট লস কৰাৰ কাৰণে ডক্টৰে কৈছে ওয়েটটো লস কৰক আপুনি আৰ্থৰাইটিছত অলপ ভাল পাব বহুত বস্তু এনেকুৱা খাই আছে যি আপোনাক ক্ষতি কৰি আছে যিয়ে আপোনাৰ প্ৰবলেমটো কমোৱাত ঠাইত বঢ়াই আছে আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই ধাৰণা দিম কেনেকুৱা ডায়েট আপুনি ফলো কৰিব যদি আপোনাৰ আৰ্থৰাইটিছ আছে প্ৰথমতে যদি আপোনাক ডক্টৰে ওয়েট লস কৰিব দিছে তেন্তে আপুনি ওয়েট লস কৰিব যায় কেনে ভাত সাত বন্ধ কৰি আটা ৰুটি ওটছ দালিয়া এনেকুৱা বস্তু খোৱা আৰম্ভ কৰি দিছে চাগে যাৰ কাৰণে আপোনাৰ আৰ্থৰাইটিছৰ প্ৰবলেমটো বাঢ়ি যাব পাৰে আপুনি কি শুনিছে হয়নে কাৰণ ইবিলাক খালেতো ওয়েট লস হয় আৰু ওয়েট লস হলেতো মোৰ আৰ্থৰাইটিছ ভাল হ'ব বুলি মোক কৈছে কিন্তু এইবিলাক যে মই খাদ্য নামবিলাক ক'লো এইবিলাক হুইট হয় হুইটৰ প্ৰডাক্ট হয় আৰু সামহার গ্লুটেন থাকে গ্লুটেন নামৰ বস্তুটো এলাৰ্জেন হিচাপে প্ৰবলেম কৰে বা ট্ৰিগাৰ হিচাপে প্ৰবলেম কৰে সেইকাৰণে কি হয় এই বস্তু খালে আমাৰ বিষটো বাঢ়ি যাব পাৰে বা যেটো ইনফ্লেমেশন বডিত আছে এইটো বাঢ়িব নকমিব আৰু যদি আপুনি খিনাবও খোজা নাই আপোনাৰ ওয়েট ঠিক আছে যদি আৰ্থৰাইটিছ আছে যিমান পাৰে আপুনি হুইট এণ্ড হুইট প্ৰডাক্টছখিনি কম খাব মানে আটা ময়দাৰ বস্তুখিনি কম খোৱাৰ যত্ন কৰিব আপুনি ট্ৰাই কৰিব পাৰে এসপ্তাহৰ কাৰণে একেবাৰে আটা ময়দা বস্তু বাদ দি কেনে চাওক আপুনি কেনেকুৱা ফিল কৰি আছে যদি আপুনি ৰিলেক্স ফিল কৰি আছে তেন্তে হুইট প্ৰডাক্টটোৱে আপোনাক প্ৰবলেম কজ কৰি আছে অকল আটা ময়দাই কি প্ৰবলেম কজ কৰি আছে নেকি নহয় ইয়াৰ লগে লগে আৰু কিছুমান ট্ৰিগাৰ্ছ আছে সেইকেইটা হ'ল মিল্ক গাখীৰ হ'ব পাৰে আপোনাৰ সোয়া প্ৰডাক্টছ হ'ব পাৰে আপুনি ভাবিব পাৰে যে মই সয়াবিন নাখাওঁ মিল্ক নাখাওঁ বাট বহুতো পেকেট এণ্ড প্ৰচেছ ফুড আমি খাই থাকোঁ য'ত এইকেইটা প্ৰডাক্ট আছে সেইকাৰণে ভালকৈ লেবেলিং চেক কৰিব পেকেট এণ্ড প্ৰচেছ ফুডৰ গোটেইকেইটা আইটেম বাহিৰৰ যিয়ে নহওক আপোনালোকৰ চিপছ কুৰকুৰে নমকিন ড্ৰিংক কোল্ড ড্ৰিংক জুচ ভাল জুচ হওক যিকোনো বস্তু হওক পেকেট এণ্ড প্ৰচেছ ফুডত অত্যাধিক সোডিয়াম সল্ট বা সুগাৰ থাকে যিটোৱে আকৌ গট ইনফ্লেম কৰিব পাৰে ইনফ্লেমেশনটো বঢ়াব পাৰে সো যিমানখিনি পাৰে এইকেইটা বস্তু কম খাবলৈ যত্ন কৰিব অকল এইকেইটা বস্তু বাদ দিলে নহব আপুনি ঠিক হৈ যাবনে নহয় বহুতো এন্টি ইনফ্লেমেটৰি ফুডছ আপুনি নিজৰ ডায়েটত ইনক্লুড কৰিব লাগিব কি খাব কেনেকৈ খাব এইটো জানিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ নেক্সট ভিডিঅ'ত মই এইটো বস্তু আপোনালোকক বহলাই ক'বলৈ যত্ন কৰিম